মই বুজি পাওঁ হিমন্ত বিশ্ব শৰ্মা মোক এইটোৱে ভাল লাগে। বিজেপি চৰকাৰে যিখিনি কাম কৰিছে সেইখিনি যথেষ্ট কামেই কৰিছে, খালি মূল্য বৃদ্ধিটো বেছি হৈছে। বিজেপি চৰকাৰকে বিচাৰোঁ, কিন্তু ঘটনা হ'ল কি যিবিলাক বস্তু বাহানিৰ মূল্য বৃদ্ধি পাইছে সেই বৃদ্ধিটো যদি কমালেহেঁতেন। বিজেপি চৰকাৰেই ঠিক আছে। এই 10 বছৰ হৈ গ'ল, কোনো অপ্ৰীত ঘটনা ঘটা নাই। পাৰ্টি হিচাপে কি আৰু ধৰক বিজেপি চৰকাৰে যিখিনি কাম কৰিছে সেইখিনি যথেষ্ট কামেই কৰিছে, ধৰক খালি মূল্য বৃদ্ধিটো বেছি হৈছে। এনেই চাকৰিৰ ক্ষেত্ৰতে হওক বা মহিলাৰ যিখিনি পাবলগীয়া সুৰক্ষা হিচাপে সেইখিনিও হৈছে, গতিকে যথেষ্টখিনিয়ে হৈছে। গতিকে এইবাৰ বিজেপি চৰকাৰকে ৰাইজে চাগে ভোট দিব আৰু আমিও ভাবোঁ সেইটোৱেই। যিখিনি বিজেপি চৰকাৰে যিখিনি কৰ্ম কৰিছে সেই কৰ্মখিনি আমি মানে বিশেষকৈ মই নিজে পাইছোঁ। মোৰ নিজৰ ছোৱালীয়ে য'ত 5 পইচা এটা খৰচ নকৰাকৈ 4 দিনৰ আগত BA পাছ কৰিছে, 4 দিনৰ পাছতে বিনা পইচাৰে চাকৰিও হৈ গৈছে। গতিকে সেইটো ফালৰ পৰা আমি বিজেপি চৰকাৰকে বিচাৰোঁ, কিন্তু ঘটনা হ'ল কি প্ৰাকৃতিক ক্ষেত্ৰত যিবিলাক বস্তু বাহানিৰ মূল্য বৃদ্ধি পাইছে সেই বৃদ্ধিটো যদি কমালেহেঁতেন তেতিয়াহ'লে আমাৰ সাধাৰণ ৰাইজে যথেষ্টখিনি উপকাৰ পালেহেঁতেন। তাৰ বাহিৰে অন্যান্য ক্ষেত্ৰত সকলোখিনি ঠিকেই আছে। পাৰ্টি হিচাপে কাক বিচাৰে আপোনালোকে? বিজেপি পাৰ্টি বিচাৰোঁ। আমাৰ ধৰি লওক এইটো উন্নত পাৰ্টি, এইটো আৰু আমাৰ ধৰি লওক আমিও হিন্দু মানুহ পালে মানে যোনখন চৰকাৰ ভাল সেইখনে মই বিচাৰোঁ। কিয় বিচাৰে? আৰু সুবিধা পাতি দি আছে আমাৰ সেইকাৰণে বিচাৰে। আপুনি পাৰ্টি হিচাপে কাক বিচাৰে? আমি চৰকাৰ যাক ভাল পাওঁ তাকে দিম। এতিয়া চৰকাৰ ভাল চলি আছে, সেইটো লাইনতে যাব না চব মানুহ। সুবিধা পাইছোঁ, ঘৰ দিছে চৰকাৰে, আৰুতো বাকী কৃষি লোন টোন এইবিলাক চব দিয়ে আছে। টেনশ্যন নাই, আমাৰ চৰকাৰ ভাল আছে। সেইটো পাৰ্টি হিচাপে ৰাইজে যাক পচন্দ কৰে তাকে দিম আৰু ৰাইজৰ পচন্দেই পচন্দ। আপুনি কাক বিচাৰে পাৰ্টি হিচাপে? মই এতিয়াও নিৰ্ধাৰণ কৰা নাই কাক দিম ভোটটো। ৰাইজে যাক সময়ে যাক ছাপোৰ্ট কৰে তাকে দি দিম। পাৰ্টি হিচাপে এতিয়া বৰ্তমান আগৰ পৰা বিজেপি বুলিয়ে চলি আছোঁ। এতিয়া মই চিন্তা কৰা নাই কাক দিওঁ, সময়ে ক'ব আৰু। ইলেকশ্যন এতিয়া শুনি আছোঁ সেয়া 19 তাৰিখে হ'ব বুলি। মই ইমান ধান্দা কৰা নাই আৰু ঘৰৰ পৰিস্থিতি ইমান ঠিক নহয়, গতিকে মই ইলেকশ্যনৰ ধান্দা কৰা নাই। পাৰ্টি হিচাপেতো ধৰক এতিয়া বৰ্তমান বিজেপিয়ে ঠিক আছে, চবক সুখ শান্তি, গাঁৱৰ বুঢ়া চব সুখ শান্তিতে আছে। কংগ্ৰেছৰ পিৰিয়ডত আহিলেতো ধৰক যিবিলাক অত্যাচাৰটো আমি নিজৰ চকুৰেই দেখিছোঁ এই চামগুৰি সমষ্টিতে, আজিৰ এই ৰকিবুলৰ পিৰিয়ডতে চব দেখিছোঁ। কিন্তু সেইটো হেৰিত আমাৰ বিজেপি চৰকাৰেই ঠিক আছে। কোনো এই 10 বছৰ হৈ গ'ল, কোনো অপ্ৰীত ঘটনা ঘটা নাই। গতিকে বিজেপি চৰকাৰে বিচাৰে। চৰকাৰে কিবা সুবিধা সুবিধাটো পাইছেই, চবেই গাঁৱতো পাইছে। এঘৰত 4টা ভাই ককাই আছে, চবেই ঘৰ পাইছেই। আমাৰ ঘৰ বাৰু আছে, আমি পোৱা নাই। ৰাইজে পাইছে এতিয়া ময়ো পাইছোঁ, আৰু ৰাইজৰ হৈ একেই থাকিব লাগিব। পাৰ্টি হিচাপে কাক বিচাৰে আপুনি? মই হিমন্ত বিশ্ব শৰ্মাক বিচাৰিছোঁ। পাৰ্টি হিচাপে মই বুজি পাওঁ হিমন্ত বিশ্ব শৰ্মা মোক এইটোৱে ভাল লাগে। AJPতো ভোট দিব পাৰিম বা BJPকো ভোট দিম, দুইটাকে ছাপোৰ্ট কৰোঁ মই। পাৰ্টি হিচাপত এতিয়া আমাৰ চৰকাৰ যোনে আছে তাকেতো বিচাৰিব লাগিব। প্ৰতিটো ৰাজনৈতিক দলে বজাইছে নিৰ্বাচনী ৰণদংকা। বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত জনতাৰ বাবে আছে কি? কংগ্ৰেছ আৰু বিৰোধীয়ে জনতাক দিছে কি প্ৰতিশ্ৰুতি? AIUDF ফেক্টৰ হ'ব নেকি এইবাৰৰ নিৰ্বাচনত? প্ৰতিটো দলৰ প্ৰতিনিধিয়ে জনতাক ক'ব তেওঁলোকৰ প্ৰতিশ্ৰুতিৰ কথা। ষ্টাৰ চিমেণ্ট 24ত চৰকাৰ কাৰ, পাৱাৰ্ড বাই ডাটা মিছন।